মই মনসুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি লক্ষী পূজা সকলোৱে ঘৰে ঘৰে চাকি বন্তি জ্বলাই আমাৰ ঘৰতো জ্বলাইছোঁ। ইয়াত মই চাকি জ্বলাই লৈছোঁ। এয়া ছোৱালীয়ে জ্বলাই আছে, ছোৱালীয়ে মই দুয়োগৰাকীয়ে জ্বলাইছোঁ। বলকচোন তেন্তে চাকিবোৰ লগাওঁগৈ। এতিয়া ঘৰত চাকি জ্বলাই হৈ গ'ল। এতিয়া আমি ওচৰতে দেৱী আনিছে, লক্ষী দেৱী, তাকে সেৱা ভাগ জনাই আহোঁ। আৰু বলকচোন আপোনালোকে চাব, লক্ষী দেৱীৰ দৰ্শন কৰি আহোঁ আমি। Senda tuh kulakin deh.
এতিয়া পূজাৰ পৰা আহি পাই গ'লোহি আমি ঘৰ। আজি ভাবিছোঁ লক্ষী পূজা বুলি ঘৰতে পায়স আৰু ৰুটি ভাজিকে খাওঁ, গতিকে ৰুটি ভাজি বনাওঁ। এতিয়া মই পায়সটো বনাই থৈ গৈছোঁ, সেয়াই আৰু এতিয়া আমি এয়া পায়স খাব লৈছোঁ, আমি তিনিওটাই। আৰু আমাৰ বেটাৰ পুচক কি হ'ল দা মোক দেখিলা নাই এইয়া ভোকটো কেনেকুৱা হৈ গ'ল চাবা। তেন্তে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰোঁ। বাই।